Hello guys, welcome back to my YouTube channel. So আজি ধামাকা হ'বলৈ গৈছে ভিডিঅ'টো কাৰণ মই আমাৰ হৰুকালৰ যিখন স্কুল মোৰ হৰুকালৰ যিখন স্কুল মই সেইখন দেখাবলৈ গৈছোঁ এলপি স্কুলখন 68 নং চমাৰগাঁও প্ৰাথমিক বিদ্যালয় তাত আজি গুণোৎসৱৰ এক বিশেষ আকৰ্ষণ আছে সাংস্কৃতিক অনুষ্ঠান আছে তো সাংস্কৃতিক অনুষ্ঠানলৈ মই গৈ আছোঁ আপোনালোকক দেখুৱাম সো ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব তো আৰু গাইজ এয়া হৈছে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু তেওঁলোকৰ যি উৎসাহ আৰু উদ্দীপনা আজি গুণোৎসৱৰ এই কালচাৰেল প্ৰগ্ৰেমক লৈ আৰু তেওঁলোকৰ নিজৰ প্ৰতিভাবিলাক বিকাশ কৰিবলৈ তেওঁলোক আসলে খুবেই আনন্দিত হৈ পৰিছে এয়া চাওকচোন তেওঁলোকৰ কিমান হেঁপাহ আৰু গাইজ এইখনে হৈছে আমাৰ মৰমৰ এলপি স্কুলখন য'ত আমি সৰুতে সময় কটালোঁ আমি সৰুতে পঢ়িছিলোঁ ইয়াত আৰু এয়া হৈছে 68 নং চমাৰগাঁও প্ৰাথমিক বিদ্যালয় আৰু আগফালে এয়া ফুলনি দেখিছে আৰু এইখন হৈছে স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে নিজে হাতেৰে লিখা আচলতে তেওঁলোকৰ হাতেৰে লিখা এয়া মেগাজিন ৱাল মেগাজিন আৰু এইফালে আছে বাথৰুম আৰু এইফালে আছে চতুৰ্থ শ্ৰেণী আৰু পঞ্চম শ্ৰেণী ক্লাছৰুমটো বিশেষকৈ পঞ্চম শ্ৰেণী ক্লাছটোৰ কথা বেছিকৈ মনত পৰে কাৰণ ইয়াতে হুলস্থুল কৰিছিলোঁ ইয়াতে অলপমান সলনি কৰিছে যিহেতু গুণোৎসৱ আৰু এইফালে হৈছে আমাৰ অংগনবাদী বিদ্যালয় আৰু গাইজ এতিয়া আমাৰ মানে হ'ব এতিয়া প্ৰগ্ৰেম গতিকে মই আপোনালোকক বেক চাইডে দেখাই আছোঁ এক মিনিট ৰ'ব আৰু গাইজ আজিৰ অতিথিৰ লগত আমাৰ স্কুলৰ হেড ছাৰ আৰু লগতে কমিটিসকল বহি আছে গাইজ এতিয়া আহি পাই গ'লোহি তাৰ পৰা আহি খুবেই ভাল লাগিলে আজিৰ দিনটো মোৰ কাৰণে স্পেচিয়েল দিন হ'ল ছাৰ বাইদেউহঁতক লগ পালোঁ আৰু যিজন ইনচাৰ্জ আহিছে তেওঁ আমাৰ জাজি কলেজৰ মই যোনখন কলেজত এতিয়া বৰ্তমান পঢ়ি আছোঁ সেইখন কলেজৰে এজন ছাৰ আহিছে গতিকে মই বহুত সুখী অনুভৱ কৰিছোঁ যে মই তেওঁলোকক একেলগে লগ পাবলৈ সক্ষম হৈছোঁ ত' আই এম ভেৰি থেংকফুল আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব